ওয়েলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ আসসালামু আলাইকুম। আপোনালোক সকলোকে মই মোৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। কেমেৰাৰ সন্মুখতে আচলতে মই একেবাৰে কথা নাজানো, কেনেকৈ ক'ব লাগে। প্ৰথমতে কৈ দিছোঁ, কিবা ভুল হ'লে ক্ষমা কৰি দিব। আচলতে মই বহুত এক্সাইটেড হৈ আছোঁ। মই কেনেকৈ ফাৰ্ষ্ট ব্লগটো কৰিম। ফাৰ্ষ্ট ব্লগ মানে হ'ল ইন্ট্ৰডাকশ্যন, গতিকে মই বেছি দেৰি নকৰোঁ। এতিয়া আহিছোঁ মোৰ পৰিচয়লৈ। মোৰ নাম ৰিয়াসমা, মই মেৰিড। মই BA and DLED কমপ্লিট কৰিছোঁ। মোৰ বেবী এটা আছে, বেবীটোৰ নাম আয়ান লাজিজ। মই ঘৰত একেবাৰে ফ্ৰী আছোঁ ভাবেই মই ভাবিলোঁ কিবা এটা কৰাটো দৰকাৰ। গতিকে মই মোৰ হাজবেণ্ডকো সুধিলোঁ, ক'লোঁ যে মই কিবা এটা কৰিব লাগে, এনেই বহি থকাতকৈ। হাজবেণ্ডেও ছাপোৰ্ট কৰিছে, তোমাৰ যি দৰকাৰ হয় কৰা। মোৰ ফেমিলিকো সুধিলোঁ, ফেমিলিও ছাপোৰ্ট কৰিছে। তোমাৰ যি মন যায় ভাল হ'লেই হ'ল আৰু কিবা এটা কৰা। আচলতে কি জানে, মানুহে ঘৰত এনেই বহি থকাতকৈ কিবা এটা কৰাটো দৰকাৰ মই ভাবোঁ। সেইকাৰণে মই ভাবিলোঁ আয়ান আৰু মই গোটেই দিনটো কি কৰোঁ, ক'ত যাওঁ, কি খাওঁ, মই ঘৰত কি ৰেচিপি বনাওঁ বা মই ঘৰত কি কাম কৰোঁ, সেই গোটেইবিলাক আপোনালোকৰ আগত বা ব্লগৰ যোগেদি সকলোৰে আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে মোৰ ইউটিউব চেনেলটো খোলা। সদৌ শেষত মই সকলোৰে পৰা মৰম আশীৰ্বাদ বিচাৰি মই আজিৰ ব্লগটো সামৰণি মাৰিম। গতিকে সকলোৱে মোক যদি মৰম আশীৰ্বাদ দিব বিচাৰে, মোক ভাল পায়, মোক মৰম কৰে, মোৰ ইউটিউব চেনেলটো চাই আপোনালোকৰ ভাল লাগে, তেনেহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই প্লিজ লাইক, কমেণ্টছ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই।